নমস্কাৰ মই অনুপম আপুনি চাই আছে অসমীয়া ইউটিউব চেনেল হনধান ইয়াৰ আগৰ ভিডিঅ'টোত মই যিকোনো বেংকৰ পাছবুকখন কিদৰে অতি সহজতে ঘৰতে বহি চাব পাৰি সেই বিষয়ে জনাইছিলোঁ কিন্তু সেই প্ৰক্ৰিয়াটোত আপুনি SBI পাছবুক বা বেলেন্স চেক কৰিব নোৱাৰে বুলিও কৈছিলোঁ আজি এই ভিডিঅ'টোত SBI লগতে যিকোনো বেংকৰ বেলেন্স চেক কৰাৰ আন এটা একেবাৰে সহজ পদ্ধতিৰ বিষয়ে জনাম ইয়াত আপুনি বেংকৰ বেলেন্স চেক কৰিবলৈ কোনো ৰেজিষ্ট্ৰেচন কৰাৰো প্ৰয়োজন নাই পিছে এই পদ্ধতিৰ দ্বাৰা আপুনি মাত্ৰ 5টা লাষ্ট ট্ৰানজেকচন হে চাব পাৰিব বা লেনদেনৰ বিষয়ে হে জানিব পাৰিব আপুনি যদিহে আপোনাৰ পাছবুকখন সম্পূৰ্ণকৈ চাব বিচাৰে তেন্তে ওপৰৰ আই বটনটোত ক্লিক কৰি ইয়াৰ আগৰ ভিডিঅ'টো চাব পাৰে নাইবা মই তলত ডেসক্ৰিপচনতো ইয়াৰ লিংকটো শেয়াৰ কৰিছো তাত আপুনি ক্লিক কৰি মোৰ আগৰ ভিডিঅ'টো চাব পাৰিব এতিয়া এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক ঘৰতে থাকি অতি সহজতে কেনেকৈ যিকোনো বেংকৰ বেলেন্স চেক কৰিব পাৰি মই সকলোখিনি আপোনাক ভালদৰে বুজাই দিম ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল অপচনটো সিলেক্ট কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰৰ নটিফিকেশন আপুনি আগতীয়াকৈ পাই যায় এই প্ৰক্ৰিয়াটোৰে বেংকৰ একাউণ্টৰ বেলেন্স চেক কৰিবলৈ প্লে ষ্টৰৰ পৰা চেক বেলেন্স এই এপটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ব মোৰ আগতীয়াকৈ ইনষ্টল কৰি থোৱা আছে হেইহে ইয়াত ওপেন অপচনটো দেখুৱাইছে এতিয়া মই ইয়াক ওপেন কৰি লৈছো ওপেন কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস ওলাই পৰিব ইয়াত আপুনি নিজৰ বেংকৰ নামটো সাৰ্চ কৰি ল'ব পাৰে আপুনি সাৰ্চ বাৰত আপোনাৰ বেংকৰ নামটো লিখিও আপোনাৰ বেংকটো সাৰ্চ কৰিব পাৰিব মই ইয়াত ইউনাইটেড বেংক অফ ইণ্ডিয়া সিলেক্ট কৰি লৈছো আৰু ইয়াত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চেক বেলেন্স দেখিবলৈ পাইছে এতিয়া ইয়াত ক্লিক কৰি দিম ইয়াত আপুনি চাৰিটা অপচন দেখিবলৈ পাইছে আমি যেহেতু বেলেন্স চেক কৰিম হেহে চেক বেংক বেলেন্সত ক্লিক কৰিম লগে লগে এনেকৈ কল ডায়ালাৰখন ওলাই পৰিব এতিয়া এটা কথা মনত ৰাখিব যেটো ফোন নাম্বাৰ বেংকত দিয়া আছে বা যেটো নাম্বাৰ বেংকত ৰেজিষ্টাৰ কৰা আছে সেই নাম্বাৰটোৰে এটা কল কৰিম আৰু ৰিং হৈ নিজে নিজে কাট খাই যোৱালৈ অপেক্ষা কৰিম এতিয়া সব কিয়াত লিখা আহিছে 5 মিনিটৰ ভিতৰত বেংকে আপোনালৈ আপোনাৰ বেলেন্স কিমান আছে সেই মেছেজটো পঠিয়াই দিব বৰ্তমান SMS যোগে মোলৈ এটা বেংকে মেছেজ পঠিয়াইছে মই ইনবক্সত গৈ মেছেজটো চেক কৰি চাব পাৰিম ইয়াত চাওক মেছেজটোত মোৰ কিমান বেলেন্স আছে দেখুৱাই দিছে ঠিক একেদৰে মই আন এটা বেংকৰ বেলেন্স চেক কৰি আপোনালোকক দেখুৱাই আছো এলাহাবাদ বেংক চেক বেলেন্সত ক্লিক কৰিম এতিয়া ইয়াত ক্লিক কৰিম আৰু বেংকৰ সৈতে ৰেজিষ্টাৰ্ড হৈ থকা মোবাইল নাম্বাৰটোৰে কল কৰিম এতিয়া কলটো ৰিং কৰি নিজে কাট খাই যোৱালৈ অপেক্ষা কৰিম মেছেজ এটা আহিছে ইয়াত ক্লিক কৰাৰ লগে লগে মোৰ লাষ্ট 5টা ট্ৰানজেকচন দেখা গৈছে এতিয়া ষ্টেট বেংকৰ কথা লৈ আহো এতিয়া ষ্টেট বেংক সিলেক্ট কৰিম চেক বেলেন্সত ক্লিক কৰিম আৰু কলত ক্লিক কৰি দিম এতিয়া চাওক মেছেজ এটা আহিছে মেছেজটো ক্লিক কৰিম মেছেজটোত লিখা আছে মোৰ মোবাইল নাম্বাৰটো ষ্টেট বেংকৰ সৈতে ৰেজিষ্টাৰ্ড কৰা নাই গতিকে মোৰ মোবাইল নাম্বাৰটো এতিয়া ষ্টেট বেংকৰ সৈতে ৰেজিষ্টাৰ্ড কৰিব লাগিব আৰু চাওক ইয়াত মেছেজটোত এটা নাম্বাৰ দিছে নাম্বাৰটোলৈ মেছেজ কৰিব দিছে কেনেকৈ মেছেজটো লিখিব লাগিব মই দেখুৱাই দিছো মেছেজটো পঠিয়াবলগীয়া নাম্বাৰ এটো ইয়াত লিখিব লাগিব কেপিটেল লেটাৰত REG তাৰ পাছত এটা স্পেচ দিব আৰু আপোনাৰ SBI একাউণ্ট নাম্বাৰটো টাইপ কৰি মেছেজটো পঠিয়াই দিব ইয়াৰ পাছত আপোনাৰ মোবাইল নাম্বাৰলৈ এটা SMS আহিব ডিয়াৰ কাস্টমাৰ ইউ আৰ সাকসেসফুলি ৰেজিষ্টাৰ্ড ফৰ SBI কুইক ফেচিলিটি আৰু আপুনি এতিয়া SBI লৈ কল কৰি আপোনাৰ বেলেন্স চেক কৰিবলৈ সক্ষম হ'ব যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰিব লগতে শেয়াৰ কৰিব ভিডিওটো চাই কেনে পালে নাইবা বেলেন্স চেক কৰা যদি আপুনি কিবা অসুবিধাৰ সন্মুখীন হৈছে তেন্তে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব মই আপোনাক সহায় কৰিবলৈ সদা প্ৰস্তুত ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ